ফেসবুকের বন্ধুসকল মই বর্তমান উপস্থিত আছোঁ দক্ষিণ শালমাৰা মানকেশ্বৰ জিলাৰ সদৰ হাটচিংমাৰীৰ পশ্চিমফালে যি কুকুৰাডাঙা গাঁও আছে সেই গাঁওখনত যি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া হৈ আছে মই সেইখিনি ঠাইত উপস্থিত আছোঁ। আজি প্ৰচুৰ পৰিমাণে গৰাখহনীয়া হৈ আছে। আজি জিঅ' বেগৰ কামো বন্ধ আছে। এই গৰাখহনীয়াৰ ঠাইখিনিৰ যি দোকানকেইটা আছিল সেই দোকানকেইটাৰ পিছফালে একদম ব্ৰহ্মপুত্ৰ নদীয়ে পূৰা দাবি আছে। এনেদৰে ভাঙি থাকিলে হয়তো আজি ৰাতিৰ ভিতৰতে এই বৰ্ডাৰ ৰোডখন গুচি যাব পাৰে। ই বাংলো সব বাংলো হয়, আজি ইয়াত প্ৰচুৰ পৰিমাণে দ্ৰুত গতিতে গৰাখহনীয়া হৈ আছে। চাওক আপোনালোকে আজি ইয়াত ব্ৰহ্মপুত্ৰ নদী পানী বাঢ়িছে। সেই পানী বাঢ়াৰ কাৰণে ইয়াত মানে একদম দাবি গৈ আছে, তলত অকল দাবি গৈ আছে। ইয়াত যদি এনেকৈ দাবি গৈ থাকে তেনেহ'লে মই ভাবোঁ আজিৰ ৰাতিৰ ভিতৰতে আমাৰ ভাৰত বাংলাদেশ সীমান্ত বৰ্ডাৰ ৰোডখন ভাঙি যোৱাৰ সম্ভাৱনা আছে। জিঅ' বেগৰ কাম চলি আছে, কিন্তু মানে অলপ পৰিমাণে চলি আছে, কিন্তু ইমান বেছি পৰিমাণে চলি থকা নাই। আজি যিখিনি ঠাইত গৰাখহনীয়াৰ তাণ্ডৱ সৃষ্টি হৈছে, আজি সেইখিনি ঠাইত মানে জিঅ' বেগৰ কাম চলি থকা নাই, বন্ধ হৈ আছে। যদি কিবা কাৰণে আমাৰ ভাৰত বাংলাদেশ সীমান্ত বৰ্ডাৰ ৰোডখন ভাঙি যায় তেনেহ'লে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ আমাৰ যিটো মানকাছাৰ সমষ্টি আছে, এই মানকাছাৰ সমষ্টিৰ সকলো মানুহৰ এটা বিশেষ অসুবিধাৰ সৃষ্টি হ'ব। কাৰণ এই বান্ধখন ভাঙি যোৱাৰ লগে লগে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ মানকাছাৰ সমষ্টিৰ সকলো মানুহৰ পানীৰ তলত বুৰ যাব। কাৰণ এইটো এটা বান্ধ, যিটো বান্ধৰ কাৰণে আমাৰ দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সকলো মানুহ মানে সুবিধামতে ঘৰত থাকিব পাৰিছে।